নমস্কাৰ বন্ধুসকল, মই হিমাংকুনাথ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ ফিনলেণ্ড, ইউৰোপৰ উত্তৰ ফালে থকা এখন দেশ ফিনলেণ্ড। ইয়াৰ ৰাজধানী হেলচিংকি। ফিনলেণ্ড বিশ্বৰ আটাইতকৈ সুখী দেশ হোৱাৰ লগতে ইয়াৰ পৰিষ্কাৰ বায়ুৰ বাবে বিখ্যাত আৰু লগতে শিক্ষা ব্যৱস্থা ইয়াৰ বহুতেই ভাল। ইউৰোপৰ শিক্ষা ব্যৱস্থা ক'বলৈ গ'লে ফিনলেণ্ডৰ সকলোতকৈ ওপৰত। এই আগত দেখিছে ট্ৰেইন এখন গৈ আছে আৰু ৰাতিপুৱাৰ সময় যিহেতু কিছু লোক ওলাই আহিছে অলপ ব্যায়াম কৰিবলৈ। ফিনলেণ্ডক কোৱা হয় লেণ্ড অফ 1000 লেকছ, অৰ্থাৎ হাজাৰ হ্ৰদৰ ভূমি। লগতে ইয়াত 75% অৰণ্যই কভাৰ কৰে, 75% ফৰেষ্ট এৰিয়া আছে। আৰু ইয়াৰ বতাহ খুবেই পৰিষ্কাৰ। এনেকৈ আগুৱাই আগুৱাই গৈ থাকোঁ আৰু যিহেতু ৰাতিপুৱাৰ সময় অলপ ব্যায়াম কৰাৰো হৈ যাব। সময়ৰ নাটনিত ইমান ব্যায়াম কৰা নহয় মোৰ। এনেকেই খোজকাঢ়ি গৈ থাকিলে শৰীৰৰ কাৰণেও ভাল। সেইটো দূৰত দেখিছে, আমি এতিয়া তালৈ যাম। এইবোৰ চাইকেল আপোনালোকক আগতেও দেখাইছিলোঁ। এইবোৰ ভাড়াত পায়। এইবোৰ ভাড়াত লৈ আপুনি গোটেই চহৰখন এপাক মাৰিব পাৰে। এইটো ঘণ্টা ছিষ্টেম আছিলে চাগে। আৰু এইবোৰ দেখিছে সৰু সৰু ষ্টল, সৰু সৰু দোকান লগাই থোৱা আছে। ৰাতিপুৱাৰ সময় দোকানবোৰ খুলিছে আৰু এতিয়া মই বৰ্তমান উপস্থিত আছোঁ চহৰৰ একদম মাজমজিয়াত। পাছফালে আছে প্ৰেচিডেণ্ট হাউচ, এইফালে আছে আপোনাৰ পাৰ্লিয়ামেণ্ট, তাৰপাছত এইফালে আছে গীৰ্জা আৰু এইফালে আছে আপোনাৰ মীনা বজাৰৰ চকৰি। গোটেইখিনি মই দেখাবলৈ চেষ্টা কৰিম। গোটেইবোৰ তলা বান্ধা আছে ইয়াত। ইয়াত দেখিছে আমাৰ তাতো এনেকুৱা কিছুমান জেগা আছে চাগে, যোনবোৰত আপুনি কাৰোবাৰ নাম লিখি, কোনোবা আপোনাৰ প্ৰিয়জনৰ নাম লিখি ইয়াত তলা বান্ধি থ'ব পাৰে। মানে জনবিশ্বাস মতে কিছুমান কথা থাকে। আপোনাৰ যদি কিছুমান খোৱাইছ থাকে, কিছুমান যদি মনৰ আশা থাকে, মনৰ আশাবোৰ আপুনি তলাটোক কৈ, নহ'লে প্ৰিয়জনৰ বাবেও আপুনি তলাটোত বান্ধি দিব পাৰে। কিছুমানৰ মনৰ আশা থাকে, মনৰ আশা লৈও কিছুমানে তলাটো বান্ধি চাবিটো পেলাই দিয়ে। আৰু বলক অলপ অলপকৈ আগুৱাই যাওঁ।
এতিয়া অলপ পাহাৰৰ ওপৰত উঠি আহিছোঁ। পাহাৰৰ ওপৰৰ পৰা কেনেকুৱা ভিউ আহে, কেনেকুৱা চহৰখন দেখিব কিমান ধুনীয়া, সেইটো মই দেখাবলৈ চেষ্টা কৰিম। পাহাৰ মানে গোটেইখনটো পাহাৰেই, পাহাৰ কাটি এখন চহৰ বনোৱা হৈছিলে। বলক অলপ ওপৰত উঠিমগৈ। আৰু গীৰ্জাঘৰবোৰ দেখিছে, গীৰ্জাঘৰবোৰো তেওঁলোকে বহুত অত্যাধুনিক প্ৰকাৰে নিৰ্মিত কৰে। এতিয়া এই শৰতৰ আগমন, গছবোৰৰ পাতবোৰ সৰিছে, নতুন পাতবোৰ আকৌ আহিব। আৰু বলক গৈ থাকোঁ। আৰু দেখিছে এইটো ফিনলেণ্ডৰ চিটি হল। ইয়াত মিটিং হল, এইটো ফিনলেণ্ডৰ চিটি হল। ইয়াত মন্ত্ৰী MLA সকলে মিটিং কৰে। ইয়াত বহুত ডাঙৰ ডাঙৰ সভা হয়, ইয়াত ডাঙৰ ডাঙৰ বহুত মিটিংবোৰ হয়। ইয়াত দেশখনৰ আলোচনা বিলোচনাৰ যিবোৰ নিৰ্ণয় লোৱা হয়, সেই এই চিটি হলটো পাৰ হয়। এয়া একে লাইনতে আছে, প্ৰেচিডেণ্ট হাউচ আছে, পাৰ্লিয়ামেণ্ট হাউচ আছে, চিটি হল আছে, এইটো লাইনতে গোটেইখিনি আছে। আৰু এটা কথা লক্ষ্য আপোনালোকে কৰিছে নাই নাজানো, মই কৰিছোঁ, কিন্তু ইয়াত ছিকিউৰিটি যোনবোৰ পুলিচ পাৰ্চনেল থাকে তেওঁলোক ইমান দেখিব পোৱা নাযায়। এজন দুজন ক'ৰবাত থাকে। আৰু শাসন বহুত ধুনীয়াকৈ চলায়, বহুত সুশাসন কৰে তেওঁলোকে। সেইকাৰণে চাগে ছিকিউৰিটি নহ'লেও অলপমান কম হ'লেও চলি যায় নেকি। এইটোৱে হ'ল ছুইডিছ এম্বেচি। ইয়াৰ মুখ্য ভাষা ক'বলৈ গ'লে ফিনিছ আৰু ছুইডিছ। আৰু ইয়াত বেছিখিনি মানুহ ফ্ৰেঞ্চ কয়, জাৰ্মান কয় আৰু ফিনিছ, আৰু ইয়াৰ অফিচিয়েল লেংগুৱেজটো ফিনিছ হয়। আৰু এইটো দেখিছে প্ৰেচিডেণ্ট হাউচ, ইয়াতে প্ৰেচিডেণ্ট থাকে। আৰু এইজন দেখিছে পুলিচ একেথিৰে ৰৈ আছে এটা জেগাতে, আৰু বাউণ্ডেৰীও নাই, এনেই আপোনাৰ শিকলি দি বান্ধি থোৱা আছে, কিন্তু সোমাব নোৱাৰি ইয়াত।
এয়া আহি পাই গ'লোঁ পিছফালে দেখিছে মোৰ যিহেতু মীনা বজাৰত মেলাত চকৰি দেখা পোৱা যায় ইয়াতো চহৰৰ মাজমজিয়াত আছে হেলচিংকিৰ মাজমজিয়াত যোনবোৰ টুৰিষ্ট আহে যোনবোৰ পৰ্যটক ইয়ালৈ আহে ইয়াত এবাৰ উঠিবলৈ তেওঁলোকেও মন কৰে সেইকাৰণে ইয়াত উঠিব পাৰে আকৌ লগ পাম নতুন এখন দেশৰ পৰা ফিনলেণ্ডৰ পৰা বিদায় ল'ব লাগিব আকৌ অলপ দিনৰ পাছত নতুন এখন দেশৰ খবৰ লৈ আপোনালোকৰ ওচৰলৈ আহিম আশা কৰিম ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু আপোনালোকৰো যদি নতুন কিবা আইডিয়া থাকে মোক জনাব মই দেখুৱাবলৈ চেষ্টা কৰিম ধন্যবাদ